বেকত দিয়া ৰবা বৰ ডাঙৰটো তোক কিয় লাগে ময়ে মেইন বাকী চব আণ্ডাৰমেন কাৰণ এই গোটেই গাঁওখনৰ খবৰ ময়ে ৰাখোঁ তোমাৰ ইমান দেৰি হ'ল আহি থাকোঁতে ভাইটিৰে লগ পালোঁ সেইকাৰণে দেৰি হ'ল সীমা তোমাৰ এটা কথা মনত আছেনে আজি আমাৰ লগ পোৱা এবছৰেই হ'ল আমাৰ ফাৰ্ষ্ট নাইটৰ কথা মনত পৰিলে ইমান যে হাঁহি উঠে কিয় কিয় তোমাৰ মনত নাই তুমি যে মোক ফেচবুকত বাৰে বাৰে মেছেজ দিছিলা আৰু মোৰ যে খং উঠিছিল তোমাৰতো মোৰ ওপৰত বহুত খং উঠিছিল কিন্তু তুমি কিয় মোৰ প্ৰপ'জেল একচেপ্ট কৰিলা তুমি মোক সদায় প্ৰপ'জ কৰি থকাৰ বাবেহে মই ভাবিলোঁ যে তুমি মোক সঁচাই বহুত ভাল পোৱা চ' এতিয়া মই তোমাৰ কাষত ব'লা ঐ পিতা খাই আৰু এজনী ছোৱালী তাৰ জালত ফচাইছে তাইক উঠাব লাগিব কলিজা তুমি কি কৰিছা এইমাত্ৰ ফেচবুকটো অন কৰিছিলোঁ ব'লা আমি ফুৰিব যাওঁ তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুৰি প্ৰাণত আউৰি বাউলি সপোনৰ চানেকি বাঢ়িছে নাচিছে জীৱনে হেঁপাহতে বাঢ়িছে জীৱনে হেঁপাহতে মৰমৰ দৰি চাখন খাবতি তুমি নাই শুনিছোঁ ফাগুনি আৰু বৈ থাক ঐ শুন মই যে তহঁতক কৈছিলোঁ মোৰ ফেচবুকত লাইন লগা ছোৱালীজনী তাইক এতিয়া উঠাব লাগিব হ'ব ক'ৰ পৰা কেতিয়া স্থান আৰু সময় মই কৈ আছোঁ বছ মালটো কিমান দিবা কাম হওক মাল পাই যাবি ঠিক আছে কেৱল কামত কিন্তু নতুনকি নকৰিবি ঠিক আছে কাম ভালদৰে হ'বতো হ'ব হৈ যাব হৈ যাব হৈ যাব মই তাইক মাতিম দুই পলাই যাম বুলি তাই আহিব আৰু তহঁতক কৈ থৈ দিম মই কোৱা মতে চব কাম তাতে ফিনিছ হৈ যায় হৈ যাব ঠিক আছে এতিয়া আহিছোঁ মই ঠিক আছে ঐ কিন্তু এইখন বেলেগ নাটক ৰচিছে দেই কিন্তু ছোৱালীজনীয়ে এবাৰ তাক কিমান ভাল পায় ইয়াকো এইবোৰ কৰিব বিচাৰিছে সীমা ক'ত আছা তুমি ঘৰৰ ওচৰতে আছোঁ ৰ'বা শুনা ঠিক আছে তুমি এটা কাম কৰিবা ৰাতিপুৱা 9টা বজাত তুমি তিনিআলিটো পোৱাকৈ আহিবা তাত দুজন ল'ৰা ৰৈ থাকিব দুটাই তোমাক মোৰ ওচৰলৈ লৈ আহিব কোন ৰৈ থাকিব ন অ'কে হ'ব দিয়া ঐ তহঁত কৈছ না আমি যাব ওলাইছোঁৱে শুন তাই আহি আছে হা তহঁতে তাইক উঠাই ল'বি আৰু বাছ গুচি যাবি অ'কে গৈ আছোঁ তাই বেটি ভাবিছে তাই মোক ভাল পোৱাৰ দৰে মই তাইক সঁচাই ভাল পাওঁ তাই গম পাব আজি মই তাইক কিমান ভাল মই যে প্ৰেমৰ নামত এখন ভণ্ড নাটক ৰচি আছোঁ তাই বেটিক গমেই পোৱা নাই
ঐ কি হৈছে তোৰ এই সীমাক নহয় সীমাৰ কি হ'ল দুটা মান নাপাই উঠা গাড়ীত উঠাই লৈ গৈছে কোনফালে এই বলে বল অ দেউতা অ শুনাচোন এটা ডাঙৰ কথা হ'ল আমাৰ ভণ্টি ফেচবুকত ল'ৰা এজনৰ লগত প্ৰেমত পৰিছিলে কিন্তু ল'ৰাজনে ভালপোৱাৰ চলেৰে তাইক অপহৰণ কৰি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিছিলে অ দেউতা এতিয়া আৰু চিন্তা কৰিব নালাগে অলৰেডি পুলিচে সিহঁতক আটক কৰিছে আৰু ফেচবুকত প্ৰেম কৰিবি নে নকৰোঁ এতিয়া মজা পালি বল এতিয়া ঘৰলৈ বল আজি যদি তোক পুলিচে বিচাৰি নাপালে হয় তোৰ অৱস্থা কি হ'লে এবাৰ ভাবি চাইছনে দাদা মই বহুত ডাঙৰ ভুল হৈ গ'লোঁ মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ প্লিজ মোক মাফ কৰি দিয়া হ'ব বল এতিয়া ঘৰলৈ বল